ধনী মানুহবোৰ তেনেকুৱাই সিহঁতে কেৱল ধনৰ কথাহে জানে মানুহৰ আবেগ অনুভূতিৰ কোনো মূল্যই নাই পাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবি জুপুৰি ঘৰৰ মানুহে অট্টালিকা সপোন দেখিলে সপোন হৈয়ে থাকে মা জোন ল'ৰাজন তেনেকুৱা নহয় অ' মা মই তেওঁক এৰি থাকিবই নোৱাৰো হ'ব আৰু ক'ব নালাগে কি আছে তোৰ জোন ল'ৰাজনক মই বেয়া বুলি নকওঁ কিন্তু সময়ত তোৰ কাষত নাপাবি অ' সিহঁত ধনী মানুহ আমাৰ নিচিনা খাবলৈ নোপোৱা ঘৰৰ ছোৱালীক সিহঁতে বোৱাৰী কৰি নিনিয়ে নাদৰ ভেকুলী হৈ সাগৰত নাসাঁতুৰিবি আৰু শুনা মোৰ ল'ৰা হৈ পাগলামি নকৰিবা এইবিলাক কথা যাতে আৰু দুনাইবাৰ শুনিব নালাগে কি আছে এইখন ঘৰত দেউতা মই ৰদালি সঁচাকৈ বহুত ভাল পাওঁ চুপ থাক মানুহে মোক কি ভাবিব এই ৰঞ্জিত হাজৰিকাই এজনী বিধৱা মাৰ্কীৰ লগত মিটেৰেলি কৰিব কি হৈছে এইবোৰ বাবাকটো অকমান ভালদৰে বুজাইও ক'ব পাৰে হ'ব তুমি এই বিষয়ে মাত মাতিব নালাগে তুমি ল'ৰাক লাই দি দি এই অৱস্থা পাইছেগৈ সমাজত মোৰ এটা মান সন্মান আছে আৰু তুমি ল'ৰাক ভালদৰে বুজাই দিবা যে বাঘে কেতিয়াও ঘাঁহ নাখায় ঐ ৰদালি তোমাক ইমান বিচাৰি ফুৰিছোঁ তুমি ইয়াতে আহি বহি আছা ৰদালি কিয় তেনেকুৱা কৰি আছা চোৱা জোন মোৰ মন ভাল নহয় মই আহিছোঁ দিয়া ৰদালি কিয় অভিমান কৰিছ নহয় জোন মই অভিমান কৰা নাই মই সত্যক স্বীকাৰ কৰিছোঁ তোমালোক ইমান ডাঙৰ মানুহ আমাৰ দুয়োৰে মিলন কেতিয়াও সম্ভৱ নহয় ৰদালি কিয় এনেকুৱাখন কৰিছ মোৰ ওপৰত তোমাৰ এইখিনিও বিশ্বাস নাই তুমি ইমান চিন্তা নকৰিবাচোন আমাক দুয়োকে ইমান সহজতে কোনেও আঁতৰাব নোৱাৰে মই কথা দিলোঁ তোমাক তুমি বিশ্বাস ৰাখা মোৰ ওপৰত অঁ হয় নেকি আজিও তেনেকুৱা কৰিলে কি যে হ'ব ঠিক আছে আপুনি এটা কাম কৰিব সিহঁত ক'ত কেনেকৈ যায় মোক জনাব ঠিক আছে অঁ অঁ হয় ৰাখিছোঁ হেৰা শুনিছানে কি হ'ল দেখিছা যোৱাকালি ইমানখিনি কোৱাৰ স্বত্বেও আজি আকৌ সি ছোৱালীজনীক লগ কৰিব গৈছে মোৰ মান সন্মান সকলো ধূলিসাৎ কৰি দিলে আপুনি ইমানকৈ চিন্তা নকৰিবচোন বাবা এতিয়া ডেকা হৈ উঠিছে ৰাগ খং কৰি একো কাম সমাধান কৰিব নোৱাৰি বুজাই পৰাই হ'লেও তাক কিবা এটা কৰিব লাগিব অঁ তুমি বুজাবা যি বুজাব লাগে কিন্তু মনত ৰাখিবা মোৰ ষ্টেটাছত যাতে কোনো হেম্পাৰ নপৰে ঠিক আছে দিয়ক আপুনি চিন্তা নকৰিব হ'ব দাদা আপুনি ৰদালি দাদা বহক মই ইয়াত বহিবলৈ অহা নাই ছোৱালীজনীক ভালকৈ বুজাই দে জুই আৰু পানী কেতিয়াও এক লগ নহয় তোমালোক মায়ে জীয়েক দুটাই লগ লাগি মোৰ সম্পত্তিত চকু দিছ
দাদা এইবোৰ কি কৈছে আপুনি? আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি মনৰ ইমান দুখীয়া নহয়। হ'ব হ'ব, মোৰ বুজিবলৈ বাকী নাই। কিমান টকা লাগে? 1 লাখ 2 লাখ? ভালে ভালে কৈছোঁ, মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰি থাক, তাতেই মংগল হ'ব। আৰু যদি ছোৱালীক বুজাব নোৱাৰা তেনেহ'লে এই গাঁও এৰি গুচি যাবি। নেক্সট টাইম যাতে মই ইয়াত আহিব লগা নহয়। বাবা, দেউতাৰে আজিও খং উঠিছে। সেই ছোৱালীজনীৰ লগত সদায় ঘূৰি ফুৰাটো ভাল কথা হোৱা নাই। মা, দেউতাৰ সন্মানৰো কথা আছে। মা, তুমিও দেউতাৰ ফালে কথা কৈছা। মই কি দোষ কৰিছোঁ? আৰু ৰদালি দুখীয়া ঘৰৰ ছোৱালী, সেইটোৱে দোষ হ'ল নেকি তাইৰ? নহয় বাবা, তুমি ভুল ভাবিছা। ৰদালিৰ দোষ নহয়, দোষ কৰিছা তুমি। তুমি পচন্দ কৰোঁতেই ভুল কৰিলা। তুমি কমচে কম আমাৰ কথা এবাৰ ভাবিব লাগিছিল। মা, তোমালোকে কিয় নুবুজা? দেউতাৰে কেনেকৈ যাব এইখন ঘৰলৈ? দেউতাৰে এটা মান সন্মানৰ কথাও আছে। নহয় মা, ভুলটো তোমালোকৰ হৈ আছে। যদি ধনীবোৰে দুখীয়াক এলাগি কৰে, তেনেহ'লে সিহঁত দুখীয়া হৈয়ে ৰ'ব। এক প্ৰকাৰে সিহঁতক মানসিক টৰ্চাৰ কৰি আছা মা। বাবা, কাৰণ সিহঁত আৰ্থিকভাৱে এনেই জুৰুলা, তাতে আকৌ মানসিক প্ৰেছাৰ। জোন, তুমি মাৰ লগত কেনেকৈ কথা ক'ব লাগে নাজানা নেকি? যোৱা তোমাৰ ৰুমলৈ। আপুনি ৰেডি হোৱাই নাই? মই কেতিয়াবাই ৰেডি হ'লোঁ। কমচে কম মুখখনটো ধুই ল'ব লাগিব। জোন, মই তোমাৰ পৰা আঁতৰি আহিবই লাগিব। মোৰ হাতত বেলেগ উপায় নাই জোন। ৰদালি, ৰদালি, এনেকৈ কন্দা কথা কৈ থাকিলে কি হ'ব? ৰাতিপুৱা একো এটা মুখত দিয়া নাই। মা, মোৰ কাৰণে তোমাক ইমান কথা শুনাই থৈ গ'ল। মই বহুত ভুল কৰিলোঁ অ' মা। চাওঁ, নাকান্দিবি জোন। ধনী মানুহবোৰ তেনেকুৱাই, সিহঁতে কেৱল ধনৰ কথাহে জানে। মানুহৰ আৱেগ অনুভূতিৰ কোনো মূল্যই নাই। আৰু মই সেইকাৰণেতো কিমান দিনে কৈ আছিলো। হ'ব মা, মই তোমাক কথা দিছোঁ, মই জোনৰ জীৱনৰ পৰা আঁতৰি আহিম মা। ৰদালি, ৰদালি, ঐ জোন, ক'ত যোৱা? মই এবাৰ ৰদালিহঁতৰ ঘৰৰ পৰা আহোঁ। ৰদালিহঁতৰ ঘৰৰ পৰা? অঁ। কিয়, তুমি গমেই নোপোৱা নেকি? কি কথা? এই ৰদালিহঁত গাঁও এৰি গুচি গ'ল নহয়। কি কি ক'লা? অঁ, তুমি গমেই নোপোৱা? দেউতাৰে সিহঁতক ঘৰ এৰি যাব দিছে। কি ক'লা? অঁ। মোৰ দেউতাই এনেকুৱা কাম কৰিছে?
ৰদালি